বাতৰিসমূহ হৈছে এনেধৰণৰ যোৱা মাজনিশা সমগ্ৰ দেশজুৰি চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সামৰণি আজিৰে পৰা অহা 30 জুন পৰ্যন্ত কেতবোৰ শিথিলতাৰে সৈতে পঞ্চম পৰ্যায়ৰ লকডাউন অসমত কোৱাৰেণ্টাইনৰ সময় 14 দিনৰ পৰিৱৰ্তে 4 দিনলৈ হ্ৰাস ৰাজ্যত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা 1339 জনলৈ বৃদ্ধি অহা 6 জুনত 2019 পৰা 2020 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছ পৰীক্ষাৰ ফলাফল আৰু কৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অহা 30 জুন পৰ্যন্ত ঐতিহ্যমণ্ডিত কামাখ্যা মন্দিৰৰ দ্বাৰা সাধাৰণ দৰ্শনাৰ্থীৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত যোৱা মাজনিশা সমগ্ৰ দেশজুৰি চতুৰ্থ পৰ্যায়ৰ লকডাউন সামৰণি পৰিছে আজিৰে পৰা অহা 30 জুন পৰ্যন্ত কেতবোৰ শিথিলতাৰে সৈতে পঞ্চম পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে অৱশ্যে এই লকডাউনৰ সময়ত কেতবোৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে শিথিলতাৰে সৈতে বিভিন্ন কাম-কাজ নিয়মীয়া কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে অসমতো ৰাজ্য চৰকাৰে আজি কেতবোৰ নতুন নীতি নিৰ্দেশনা জাৰি কৰাৰ সম্ভাৱনা আছে এই পঞ্চম পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈকে সান্ধ্য আইন বলবৎ থাকিব ৰাজ্য চৰকাৰে প্ৰতিষ্ঠানগত কোৱাৰেণ্টাইনৰ সময় 4 দিনলৈ হ্ৰাস কৰিছে আৰু বাকী 10 দিন হোম কোৱাৰেণ্টাইন কৰা বাধ্যতামূলক বুলি ঘোষণা কৰিছে আনহাতে এতিয়াৰে পৰা 72 ঘণ্টাৰ ভিতৰত কৰোনা পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে কোভিড-19ত ধৰা পেলোৱাৰ বাবে ৰাজ্যখনত কালিলৈকে 1,04,083টা নমুনা পৰীক্ষা কৰা হৈছে আৰু 15 জুনৰ ভিতৰত এই পৰীক্ষাৰ সংখ্যা 2 লাখলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰিছে কৰোনা পৰীক্ষাৰ ক্ষেত্ৰত অসমে অভিলেখ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দৈনিক 10,000 নমুনা পৰীক্ষা কৰা হৈছে অতি শীঘ্ৰে ৰাজ্যখনত আৰু 2-3টা পৰীক্ষাগাৰ স্থাপন কৰা হ'ব লগতে 400 সম্ভাৱ্য কোভিড ৰোগীক চিকিৎসা কৰিব পৰাকৈ সকলো ব্যৱস্থা ৰাজ্যখনত ৰখা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে চলিত মাহৰ পৰা ৰাজ্যৰ 50খন মডেল হস্পিটেলতো কোভিড-19ৰ চিকিৎসা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে তেওঁ কয় যে বহিৰাজ্যৰ পৰা অহা 1124 জন লোকৰ দেহত কোভিড-19 ধৰা পৰিছে কেৱল 24 জন লোকৰহে কোনো ভ্ৰমণ ইতিহাস নাই বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে বহিৰাজ্যৰ পৰা অহা লোকৰ ভিতৰত তামিলনাডুৰ পৰা অহা সৰ্বাধিক 333 জন মহাৰাষ্ট্ৰৰ পৰা 312 আৰু দিল্লীৰ পৰা অহা 134 জন লোক আক্ৰান্ত হৈছে দেশৰ 14খন ৰাজ্যৰ পৰা অহা লোকৰ দেহত এই ৰোগ ধৰা পৰিছে অসমলৈ অহা 2,29,893 জন ব্যক্তিক কোৱাৰেণ্টাইন কৰা হৈছে আৰু কোৱাৰেণ্টাইন কৰাৰ পূৰ্বে তেওঁলোকৰ নমুনা সংগ্ৰহ কৰা হৈছে সেয়েহে কোৱাৰেণ্টাইন কেন্দ্ৰত এই ৰোগৰ সংক্ৰমণ হোৱা বুলি প্ৰচাৰিত বাতৰি ভিত্তিহীন অসমত 957খন আছুতীয়া বিচনা আৰু 5টা ICU আছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে হুজাই জিলাত সৰ্বাধিক 177 জন আৰু মাজুলীৰ সৰ্বনিম্ন এজন লোক এই ৰোগত আক্ৰান্ত হৈছে এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ হাৰ 0.3 পৰা 2% বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে উল্লেখযোগ্য যে ৰাজ্যখনত এতিয়ালৈকে 1,339 জন লোক কোভিড-19ত আক্ৰান্ত হৈছে আনহাতে সুস্থ হোৱা লোকৰ সংখ্যা 185 লৈ বৃদ্ধি হৈছে অহা 2-3 দিনত সুস্থ হোৱা লোকৰ হাৰ 50% লৈ বৃদ্ধি হ'ব বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিছে সামূহিক নিৰীক্ষণ কাৰ্যসূচী অধীনত ৰাজ্যৰ 29,771খন গাঁও স্বাস্থ্য পৰীক্ষা কৰা হৈছে যদিও এজনো কোভিড ৰোগী ধৰা পৰা নাই বুলি তেওঁ প্ৰকাশ কৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আজিৰ পৰা মে মাহৰ দৰমহা লাভ কৰিব বুলি বিত্তমন্ত্ৰী ডক্টৰ শৰ্মাই প্ৰকাশ কৰে তেওঁ কয় যে এপ্ৰিল মাহত ৰাজ্যখনত 147 কোটি টকাৰ CGST সংগ্ৰহ হৈছিল যদিও মে মাহত এই পৰিমাণ 360 কোটি টকালৈ বৃদ্ধি পাইছে যোৱা বছৰৰ মে মাহত এই পৰিমাণ আছিল 693 কোটি টকা ইফালে অসম চৰকাৰে পঞ্চম পৰ্যায়ৰ লকডাউন সন্দৰ্ভত আজি নতুন নীতি নিৰ্দেশনা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে যোৱা 24 ঘণ্টাত দেশত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা 8,380 জনলৈ বৃদ্ধি পাইছে ইয়াকে লৈ দেশত এতিয়া কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা 1,90,000ৰো অধিক হৈছেগৈ ইয়াৰে 86,984 জন লোক ইতিমধ্যে সুস্থ হৈ উঠিছে 5,164 জন লোকৰ মৃত্যু ঘটিছে আনহাতে আৰোগ্য লাভৰ হাৰ প্ৰায় 48% হৈছেগৈ যোৱা 24 ঘণ্টাত 8,380 জন লোক কোভিড-19ত আক্ৰান্ত হোৱাত এই পৰ্যন্ত এদিনতে কোভিড-19ত সৰ্বাধিক আক্ৰান্ত দিন হিচাপে কালিৰ দিনটো বিবেচিত হৈছে ইফালে যোৱা 24 ঘণ্টাত দেশত কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত 4,614 গৰাকী চিকিৎসা গ্ৰহণৰ পাছত সুস্থ হৈ নিজ ঘৰলৈ উভতি গৈছে ইপিনে যোৱা 24 ঘণ্টাত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ নতুনকৈ 193 গৰাকী লোকৰ মৃত্যু হৈছে
ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদ চমুকৈ ICMR প্ৰকাশ কৰা মতে বিগত 24 ঘণ্টাত মুঠ 1,25,428টা নমুনা পৰীক্ষা কৰোৱা হৈছে। উল্লেখযোগ্য যে দেশৰ ভিন্ন প্ৰান্তত 466টা চৰকাৰী পৰীক্ষাগাৰ আৰু 203টা ব্যক্তিগত পৰীক্ষাত COVID-19 পৰীক্ষা কৰাৰ বাবে ICMR অনুমতি প্ৰদান কৰিছে। ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত সামাজিক সংক্ৰমণ নিশ্চিত হৈছে আৰু সেয়েহে জাৰ্মানী ফ্ৰান্সক অতিক্ৰম কৰি ভাৰতে কোভিড আক্ৰান্ত 7ম স্থানত পদাৰ্পণ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰে 18,23,639 জন কোভিড আক্ৰান্তৰ অভিলেখেৰে আক্ৰান্ত তালিকাৰ শীৰ্ষত আছে। দেশখনত 1,05,698 গৰাকী লোকৰ মৃত্যু হৈছে। আজিৰে পৰা দেশজুৰি আৰম্ভ হৈছে 200খন যাত্ৰীবাহী ৰেলৰ চলাচল। অসমলৈ আহিব 6খন ৰেল। 1 লাখ COVID-19 নমুনা পৰীক্ষাৰে অসমৰ অভিলেখ। জাৰ্মানী ফ্ৰান্সক অতিক্ৰমি COVID-19 আক্ৰান্তৰ 7ম স্থানত ভাৰত যদি বাতৰি আজি প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ৰাজ্যৰ বিভিন্ন ঠাইত নৈসমূহৰ জলপৃষ্ঠ ক্ৰমাৎ হ্ৰাস পাব ধৰিছে যদিও বানপানীয়ে এতিয়া জটিল ৰূপ ধাৰণ কৰি আছে। এই সম্পৰ্কে দৈনিক অসম, নিয়মীয়া বাৰ্তা, অসমীয়া খবৰ আদি কাকতে বিস্তৃত বাতৰি প্ৰকাশ কৰিছে। এতিয়াও সচেতন হোৱা নাই লাখ লাখ লোক। সহজলভ্য ব্যয়সাধ্য হোৱা স্বত্তেও পৰিধান নকৰে মাস্ক। এই বিষয়ে দৈনিক জনমভূমি কাকতে গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰিছে। অভি আৰু নীল হত্যাকাণ্ড ন্যায় বিচৰা দেৱাশিষ নামৰ যুৱকজন বলি হ'ল গণপ্ৰহাৰৰ এই বাতৰি দৈনিক জনমভূমিৰ লগতে অসমীয়া খবৰ, অসমীয়া প্ৰতিদিন, আমাৰ অসম, নিয়মীয়া বাৰ্তা আদি কাকতে আলোকচিত্ৰসহ ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। বানপানী, ধুমুহা, বজ্ৰপাত, নদীৰ জলস্তৰ বৃদ্ধি আদি বিষয়ে আগজাননী দিয়াৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিভাগীয় কৰ্তৃপক্ষক কঠোৰ নিৰ্দেশ দিয়াৰ বাতৰি অসমীয়া খবৰ। আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে 6 জুনত মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল ঘোষণা, বন বিভাগ আৰু আৰক্ষীৰ পৃষ্ঠপোষকতাতে দিহিং পাটকাইত কয়লা খনন আৰু বন ধ্বংস, 2 মহাকাশচাৰীক লৈ মহাকাশলৈ উৰিল ব্যক্তিগত কোম্পানীৰ ৰকেট ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰি এক চমু অৱলোকন। ত্ৰিপুৰাত কালি আৰু 11 জন লোক COVID-19 আক্ৰান্ত হৈছে। ইয়াৰ ফলত ৰাজ্যখনত আক্ৰান্ত লোকৰ সংখ্যা 282 জনলৈ বৃদ্ধি পাইছে। কালি আক্ৰান্ত লোকসকলৰ ভিতৰত অলপতে বাংলাদেশ আৰু মহাৰাষ্ট্ৰৰ পৰা অহা ত্ৰিপুৰালৈ উভতি অহা লোকো আছে। আগৰতলাত স্বাস্থ্য বিভাগে জনোৱা মতে ৰাজ্যখনত শেহতীয়াভাৱে বিভিন্ন ঠাইৰ পৰা উভতি অহা 810 জন লোকৰ নমুনা পৰীক্ষা কৰাৰ পাছত চেন্নাইৰ পৰা অহা 11 জন লোকৰ দেহত এই ৰোগ থকাটো নিশ্চিত হয়। ইয়াকে লৈ ৰাজ্যখনত 107 গৰাকী লোক চিকিৎসাধীন হৈ আছে। ইফালে মণিপুৰত মুঠ 71 জন লোক এই ৰোগত আক্ৰান্ত হৈছে। কালি মণিপুৰত আৰু 9 জন লোকৰ দেহত COVID-19 সংক্ৰমণ ধৰা পৰিছে। এই আটাইকেইজন লোক অলপতে বহিৰাজ্যৰ পৰা উভতি আহিছিল। তেওঁলোকৰ ভিতৰত 3 জন পৌখৰুল জিলাৰ আৰু 2 জন ননী আৰু পূব ইম্ফল জিলাৰ। তেওঁলোকক আটাইকে ইম্ফলত থকা আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান ৰিঞ্জত ভৰ্তি কৰা হৈছে। নাগালেণ্ডতো কালি আৰু 7 জন লোক COVID-19 আক্ৰান্ত হোৱাৰ পাছত ৰাজ্যখনত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 43 জনলৈ বৃদ্ধি পাইছে। নাগালেণ্ডৰ স্বাস্থ্যমন্ত্ৰী এছ পায়ুং খম্মে এই কথা জানিবলৈ দিছে। তেওঁ কয় যে কালি 92টা নমুনা পৰীক্ষা কৰাৰ পিছত অলপতে চেন্নাইৰ পৰা উভতি অহা 4 গৰাকী মহিলা আৰু 3 জন পুৰুষৰ শৰীৰত কৰোনা সংক্ৰমণ ধৰা পৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ জনসাধাৰণক সহায় কৰিব পৰাকৈ সম্ভাৱ্য প্ৰাকৃতিক দুৰ্যোগৰ আগতীয়া সতৰ্কবাণী আকাশবাণী দূৰদৰ্শনৰ জৰিয়তে প্ৰচাৰ কৰিবলৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি প্ৰাধিকৰণৰ ৰাজ্যিক জৰুৰীকালীন ব্যৱস্থাপনা কেন্দ্ৰ পৰিদৰ্শন কৰি বিভিন্ন সতৰ্কতামূলক জাননী প্ৰদানৰ ব্যৱস্থাকে ধৰি দিশসমূহ পৰ্যালোচনা কৰি এই নিৰ্দেশ দিয়ে। তেওঁ প্ৰাধিকৰণৰ বিষয়ববীয়াৰ সৈতে এখন বৈঠকত মিলিত হৈ দুৰ্যোগৰ আগতীয়া সতৰ্কবাণী দিয়াৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ দ্বাৰা জীৱন আৰু সম্পত্তি বিনষ্ট হোৱাটো হ্ৰাস কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিছে। তেওঁ কয় যে অসম ভূমিকম্প প্ৰৱণ অঞ্চলত থকা হেতুকে ৰাজ্যৰ জনসাধাৰণক এনে দুৰ্যোগৰ বিৰুদ্ধে সাৱধানতা অৱলম্বনৰ লগতে সজাগ কৰি ৰখাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। তেওঁ লগতে গাঁওবুঢ়াসকলৰ সৈতে ভিডিঅ' কনফাৰেন্স যোগে বিভিন্ন তথ্যসমূহ আহৰণ কৰিবলৈও নিৰ্দেশ দিয়ে। তেওঁ নাও আৰু ফেৰীৰে যাত্ৰা কৰা লোকসকলৰ বাবে পৰ্যাপ্ত লাইফ জেকেটৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে। লকডাউনৰ বাবে প্ৰায় 2 মাহ সম্পূৰ্ণ বন্ধ হৈ থকা যাত্ৰীবাহী ৰেল সেৱা ক্ৰমত স্বাভাৱিক কৰাৰ বাবে ভাৰতীয় ৰেল বিভাগে সমগ্ৰ ভাৰতৰ শ্ৰমিক স্পেচিয়েল আৰু ৰাজধানী সদৃশ 30খন ৰেলৰ লগতে আজিৰে পৰা 200খন বিশেষ মেইল আৰু এক্সপ্ৰেছ ৰেলৰ চলাচল আৰম্ভ কৰিব। ইয়াৰে ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ 12খন আৰু অসমত 6খন ৰেলগাড়ী চলাচল হ'ব। টিকট নিশ্চিত হোৱা যাত্ৰীয়েহে আজিৰে পৰা ৰেল যাত্ৰা কৰিব পাৰিব আৰু যাত্ৰাৰ 90 মিনিট আগে যাত্ৰীসকল ষ্টেচনত উপস্থিত হ'ব লাগিব।
জ্বৰ, পানী লগা বা কাহ বা অন্য জটিল ৰোগ থকা লোকক অত্যন্ত অত্যাৱশ্যকীয় নহ'লে ৰেল যাত্ৰা নকৰিবলৈ কোৱা হৈছে। সকলো ষ্টেচনত থাৰ্মেল স্কেনিং বাধ্যতামূলক কৰা হৈছে। শীততাপ নিয়ন্ত্ৰিত ডবাসমূহত বিচনা আৰু কাপোৰ দিয়া নহ'ব আৰু খোৱা বস্তু পূৰ্বৰ দৰে যোগান ধৰা নহ'ব। আনহাতে যাত্ৰীসকলক আৰোগ্য হেতু এই ব্যৱহাৰ কৰিবলৈ ৰেল মন্ত্ৰালয়ে আহ্বান জনাইছে। অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত 2019-ৰ পৰা 20 বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছ পৰীক্ষাৰ ফলাফল অহা 6 জুনত ঘোষণা কৰা হ'ব। শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে যোৱা 10 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰীলৈ এই পৰীক্ষা অনুষ্ঠিত হৈছিল। মুঠ 3,58,446 গৰাকী পৰীক্ষাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। সেবাৰ সূত্ৰৰ পৰা জানিব পৰা মতে এইবাৰ ফলাফল সম্পূৰ্ণ অনলাইন প্ৰক্ৰিয়াৰে ঘোষণা কৰা হ'ব। ফলাফল ঘোষণাৰ 10ৰ পৰা 15 দিনৰ পিছতহে ছাত্ৰ-ছাত্ৰীয়ে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাভ কৰিব। কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঐতিহ্যমণ্ডিত কামাখ্যা মন্দিৰৰ দ্বাৰা সাধাৰণ দৰ্শনাৰ্থীৰ বাবে 30 জুন পৰ্যন্ত বন্ধ থাকিব। উল্লেখযোগ্য যে কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ পৰামৰ্শত যোৱা 20 মাৰ্চৰ পৰা কামাখ্যা মন্দিৰত সাধাৰণ দৰ্শনাৰ্থীৰ প্ৰৱেশ বন্ধ কৰা হৈছে। অৱশ্যে পঞ্চম পৰ্যায়ৰ লকডাউন সম্পৰ্কত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনাৰ জৰিয়তে অহা 8 জুনৰ পৰা মঠ মন্দিৰ, মছজিদ, গীৰ্জাকে ধৰি সকলো ধৰণৰ উপাসনাস্থলী আৰু ধৰ্মীয় স্থানসমূহ মুকলি কৰাৰ অনুমতি প্ৰদান কৰিছে। কিন্তু 22 জুনৰ পৰা আৰম্ভ হ'বলগীয়া অম্বুবাচী মেলাৰ জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰৰ পৰিচালনা সমিতিয়ে 30 জুনলৈ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি অনুষ্টুপীয়াকৈ এইবেলি অম্বুবাচীৰ ৰীতি-নীতি পালন কৰা হ'ব বুলি জানিবলৈ দিয়ে। কেন্দ্ৰীয় চৰকাৰে অভিযান্ত্ৰিক আৰু মেডিকেলৰ প্ৰৱেশ পৰীক্ষাৰ লগতে অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুবিধাৰ্থে শিক্ষাৰ্থীসকলৰ বাবে নেশ্যনেল টেষ্ট অভ্যাস চমুকৈ NTA নামেৰে এটা নতুন মোবাইল এপ মুকলি কৰিছে। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালে এই এপটো মুকলি কৰে। এই সন্দৰ্ভত শিক্ষাৰ্থীয়ে সবিশেষ জানিবলৈ উক্ত পৰীক্ষা অনুষ্ঠিত কৰা সংস্থা নেশ্যনেল টেষ্টিং এজেন্সিৰ ৱেবছাইট www.nta.ac.in অভ্যাসৰ সহায় ল'ব পাৰে। ইফালে অহা 26 জুলাইত অনুষ্ঠিত হ'বলগীয়া মেডিকেলৰ নামভৰ্তি প্ৰৱেশ পৰীক্ষাৰ পৰীক্ষা নীটৰ এডমিট কাৰ্ড 15 দিনৰ পূৰ্বে ৱেবছাইটত উপলব্ধ হ'ব। শিক্ষাৰ্থীসকলে লগতে NTAৰ ৱেবছাইট ntanit.nic.in চাব পাৰিব। চলিত বিত্তীয় বৰ্ষৰ ৰাজ্যত জল জীৱন অভিযান ৰূপায়ণৰ বাবে কেন্দ্ৰীয় 1407 কোটি টকা অনুমোদন দিয়ে। জলশক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই অভিযানৰ অধীনত ৰাজ্যৰ গ্ৰামাঞ্চলৰ মুঠ 63 লাখ পৰিয়ালৰ ভিতৰত 13 লাখ পৰিয়াললৈ পাইপেৰে পানী যোগানৰ বাবে পৰিকল্পনা কৰা হৈছে। ইয়াৰ পাছত বাকী থকা পৰিয়ালসমূহলৈকেও অগ্ৰাধিকাৰ ভিত্তিত এই সুবিধা প্ৰদান কৰাৰ বাবে ৰাজ্যখনে পৰিকল্পনা কৰিছে বুলি মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰে। শেহতীয়াকৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰব্ৰজিত শ্ৰমিকসমূহৰ সৰহসংখ্যকে দক্ষ আৰু কম দক্ষতা সম্পন্ন বুলি উল্লেখ কৰি এই শ্ৰমিকসকলক পানী যোগানৰ বিভিন্ন কামত নিয়োজিত কৰিব পৰা যাব বুলি মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ শুভাৰম্ভ কৰা এই জল জীৱন অভিযানৰ লগতে 2024 চনৰ ভিতৰত দেশৰ গ্ৰামাঞ্চলৰ 18 কোটি পৰিয়াললৈ পাইপেৰে পানী যোগান ধৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। বন্দে ভাৰত অভিযানৰ অধীনত মধ্যপ্ৰাচ্যৰ দেশসমূহত আবদ্ধ হৈ থকা 2200ৰো অধিক ভাৰতীয় লোকক স্বদেশলৈ ঘূৰাই অনাৰ বাবে ব্যৱস্থা কৰা হৈছে। এই অভিযানৰ অধীনত সংযুক্ত আৰৱ আমেৰি ৰাষ্ট্ৰৰ পৰা 8খন বিমানেৰে ভাৰতীয় লোকসকলক স্বদেশলৈ ঘূৰাই অনা হ'ব। ডুবাইৰ পৰা 6খন বিমান কোচি, কন্নুৰ, ভিৰুত্তনমপুৰম, হায়দৰাবাদ আৰু আহমেদাবাদলৈ উৰা মাৰিব। ইয়াৰ লগতে আবুধাবিৰ পৰা বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা বতৰৰ আগজাননী ধৰি অহা 24 ঘণ্টাত গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰায়বোৰ ঠাইতে আংশিকভাৱে মেঘাচ্ছন্ন হৈ থাকি কোনো ঠাইত 2-এজাক বৰষুণ দিব পাৰে। এই সময়ছোৱাত অঞ্চলটোৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে। ধন্যবাদ। মোৰ চেনেলটো যদি চাই আপোনালোকে ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।